ट्रेक्टरनि सावगारियाव ट्रेक्टरनि सावगारियाव थोजासे भट होना देरहाहोदिनि राजु नार्जारिनि दैदेननायाव इउपिपिएलनि मोनसे गेदेर हानजा सुरनाय हाबाफारिया मैया जोबनानै थांबाय। ट्रेक्टरनि सावगारियाव थोजासे भट होना देरहाहोदिनि थांनाय 2 मार्चनिफ्राय 2 नं दतमा बियाबाव इउपिपिएलनि बिजाथि राजु नार्जारिनि दैदेननायाव गोजोन हानजा सुरनाय हाबाफारि लानाय जादोंमोन। प्रमोद बर' दैदेननाय इउपिपिएल हानजानो आरो बे हानजा सुरनाय हाबाफारियाव रायजो सभानि एमपि प्रमोद बर'नि नुजाथिनायाव दतमानि थुलुंगाफुरि गेलेग्रा फोथाराव जोबनानै थाङो। ट्रेक्टरनि सावगारियाव थोजासे भट होना देरहाहोदिनि बे हाबाफारियाव इउपिपिएल दोलोनि गोबां दैदेनगिरिफोरखौबो बाहागो लानायखौ नुनो मोन्दों। हाबाफारियाव बाहागो लानानै एमपि प्रमोद बर'आ खौरांनि सिगाङाव मा फोरमायखो नोंथाङा आबुङै खोनासंना लादो। আমি ফ্রিলি ইলেকশন ক্যাম্পেইন কৰিছোঁ কাৰণ আমি 15টা সমষ্টিত আমাৰ প্ৰাৰ্থী থিয় কৰাইছোঁ আৰু 40টা পৰিষদীয় সমষ্টিত আমাৰ সবতো আমাৰ সমৰ্থক আছে। আমাৰ পাৰ্টিৰ স্থিতি বহুত ভাল, সেইকাৰণে আমি এইবেলি ৰাইজৰ পৰামৰ্শ লৈ আমাৰ বুদ্ধিজীৱীসকলৰ শুভাকাংক্ষীসকলৰ সবৰ পৰামৰ্শ লৈ ইউপিপিএল দলে অকলে আমি নিৰ্বাচনত আমি থিয় হৈছোঁ। কাৰণটো হৈছে ইউপিপিএল জন্মগ্ৰহণ কৰাৰ বহুত লক্ষ্য আছিলে, বহুত উদ্দেশ্য আছিলে। সেই লক্ষ্য উদ্দেশ্য যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে ইউপিপিএলে অকলে যাব লাগিব, তেতিয়াহে বড়োলেণ্ড অঞ্চলৰ 35 লক্ষ জনগণৰ আমি ভালকৈ কাম কৰিব পাৰিম আৰু অসমৰ 3.5 কোটি লোকৰ কাৰণে আমি ভালকৈ কাম কৰিব পাৰিম। তো সেইকাৰণে যি দলবিলাকে নিজকে আইডিঅলজিকেলি কম্প্ৰমাইজ কৰিছে, যি দলবিলাকে নিজৰ মূল যিটো ধাৰা ইয়াৰ পৰা বিচলিত হৈছে, এই কথাবিলাক অলপ দূৰত ৰাখি ইউপিপিএলে এইবাৰ নিজৰ শক্তিত, নিজৰ দমত আৰু নিজৰ যিটো আমাৰ ইউপিপিএল হিচাপে যিটো আমাৰ দলীয় স্থিতি আছে, দলীয় শক্তি আছে, এইটো লৈ পেলাই যুঁজিবলৈ আমি আগবাঢ়ি আহিছোঁ। বহুত ফূৰ্তিত আছোঁ, আমি বিন্দাছ আছোঁ, একদম ভালকৈ কাম কৰিছোঁ। বেলেগ দলবিলাক ক'ৰবাত টিকেট দিব পৰা নাই, কিবা দিব পৰা নাই। আমাৰতো চব টিকেটো দিয়া হ'ল, কেণ্ডিডেটো হ'ল, কেণ্ডিডেট থিয় হ'ল, কেম্পিং আৰম্ভ হ'ল, ডোৰ টু ডোৰ, ভিলেজ টু ভিলেজ, চুবা টু চুবা, বহুত নাচি বাগিয়ে আমাৰ কেম্পিং চলি আছে। চাওক, ৰজাগৰীয়া মানুহ তো কৈনো কি হ'ব, যোৱা 17 বছৰ যিখিনি লুটিলে এইটো লাহে লাহে ওলাইছে, এতিয়া আগতো ওলাব, ৰাইজে দেখা পাব ৰাইজক কিমান ঠগাব। আমাৰ ছাৰে কৈছিলে যে চাই থাক মোৰ ঘনীয়াকৈ ইলেকশ্যন খেলিব নেকি বুলি, তাততো খেলিলে। তো ইমান বোকাত মিছা কথা কোৱা, জিন্দা মানুহবিলাকক ইমান মিছা কথা কোৱা, এনেকুৱা মানুহবিলাককতো ৰাজনীতিভাৱে কি কাম কৰিবলৈ গৈছে এইটোতো ৰাইজে চাই আছে। থেংক ইউ।